তো গাইজ পাৰ্চেল আহি গ'ল মোৰ মানে বহুত দিনৰ পৰা মানে এটা বস্তু ভাবি আছিলোঁ ল'ম বুলি। তো গাইজ আজি ফাইনেলি আহি গ'ল মোৰ বস্তুটো। তো কি বস্তু দেখাম আৰু সকলো মানে আছে ইয়াৰ ভিতৰত আপোনালোক খুলি দেখাই আছোঁ বলক ঘৰত। তো গৰমো আজি তামাম। তো গাইজ এইটোৱে হ'ল মোৰ পাৰ্চেলটো। এবাৰ খুলিব লাগিব ইয়াক। মোবাইল ধৰোঁ নাই বস্তুটোকে ধৰোঁ ছিঙি আৰু যেন তেন। ফাৰ্ষ্টত নামটো চাই লওঁ, নাম ঠিকেই আছে না। নামটো চাওঁ আগত আছে পিংকু, মানে পিংকু লিখা আছে তাহলে মোৰে হয়। তো গাইজ ফাইনেলি খুলি দিওঁ ইয়াক কি আছে ভিতৰত। তো গাইজ ভিতৰত আছে মানে মাইক, মোৰ মানে ভিডিঅ'ৰ কাৰণে মানে মাইক লগা হৈছিল। তো গাইজ এইটো মাইক তাৰ ভিতৰত মই খুলি দিম কি আছে চাওঁ। য়েছ, তো গাইজ এইটো মোৰ মাইক। কিয় লাহে লাহে খুলিব লাগিব দেই, মানে দাম লৈছে ন, দাম লোৱাৰ কাৰণে লাহে লাহে খুলিব লাগিব। এইটো মোবাইলত লাগিব মানে, আৰু এইটো হ'ল ব্লুটুথ মাইক। তো গাইজ এইটো মানে আমাৰ কাপোৰত ক'ৰবাত স্পৰ্টিঙত লগাই দিব লাগিব আৰু ব্লুটুথ মাইক। আৰু লগতে এইটো হ'ল মোবাইলত লগাব লাগিব। এইটো ইয়াত মোবাইলত লাগিব, আৰু এইটো হ'ল ব্লুটুথ নিজৰ ক'ৰবাত লগাই থ'ব লাগিব। আৰু এইটো লগত দিছে আৰু কি আছে, এইটো বক্স দেখোন আছে আৰু এটা। চাৰ্জাৰ, এইটো চাৰ্জাৰ। আৰু কি আছে, আৰু এটা আছে ষ্টেণ্ড। তো এনেকৈ থ'ব লাগিব মোবাইলটো। মোবাইল থোৱাৰ কাৰণে দিছে। বহুত দিনৰ পৰা আনিম ভাবি আছিলোঁ ইয়াক। তো ফাইনেলি আজিহে মই পালোঁ, মানে অৰ্ডাৰ দিছিলোঁ কেইদিনমান হ'ল, এসপ্তাহমান হ'ল। তো আজি আহি পাল। তো চাওঁ এবাৰ ইয়াৰ পৰা মই কিদৰে মানে ভাল ভিডিঅ' কৰোঁ, মানে দূৰত যাই কৰিব লগা হয় না। তো আনিলোঁ আৰু গাইছ। তো এইটোৱে হ'ল মোৰ আনবক্সিং ভিডিঅ' ব্লুটুথ মাইক। তো ভিডিঅ'টো ইমানেই। তো ইয়াৰ ভিডিঅ' কৰি দেখাম মই কেনেকৈ হয় পাছত। তো এতিয়াৰ পৰাতো ব্লুটুথে যিহেতু কৰিম না, তো কেনেকৈ হয় চাব আৰু পিছত। তো বাই বাই, টাটা, ইমানেই।